ৰাস্তাটো চিনি পোৱা নাছিলোঁ। ঠিক সময়মতে আহি পাইছিলা না দেৰি হৈছিল? সময়তে আহি পাইছোঁ। নমস্কাৰ বন্ধুসকল, আজি আমি যাই আছোঁ গুৱাহাটীত এই গ্ৰেড 3ৰ এক্সাম দিবা। কিন্তু মেইন কথা হ'ল মই এক্সাম দিবা নাযাওঁ, এই মোৰ লগত আছে এইকেইটাৰ মই গাৰ্জেন হিচাপে যাই আছোঁ। দেখা পাইছা না, এক পাল আছে, এই পালটা গোটেইৰে গাৰ্জেন হিচাপে মই যাই আছোঁ। তাতে যাই মই তাৰমানে টপলা টপলিখিনি চাব লাগিব আৰু কি হয় তাতে আপোনালোকক আজি দেখি আছোঁ কেনেকুৱা এটা পৰিস্থিতি হয়। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, একদম লাষ্টলৈকে চালি হ'ল। আৰু আমাৰ পাইলটক অলপমান দেখি দিওঁ লগতে। এই পাইলটে আমাক ড্ৰাইভ কৰি আছে হাফিজুল, আৰু লগতে বাইদেউ আছে। এই বাইদেউ অলপমান দেখি দিম দে, বাইদেউ এইগিলা চব যাই আছোঁ। একদম মানে কয় নহয় হাউলে হাল আছে, পুৱেটিয়ে চলি আছে, এইৰকম হৈছে। এইগিলাখান আমি এনেকৈ যাই আছোঁ, আপোনালোকক একদম লাষ্টলৈকে দেখুৱাম। গোৱালপাৰাৰ পৰা চিধা গুৱাহাটী যাওঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এনেকৈ আৰম্ভ কৰি দিয়াৰ লগে লগে দেখিলোঁ সন্মুখত এইটো ডাঙৰ এক্সিডেণ্ট। এই ৰাস্তাতে দেখা পালোঁ এতিয়া এক্সিডেণ্ট দেখিছে না, এই গাড়ীৰ পৰা এইখন তলত সোমাই গৈছিল, অলপৰ কাৰণে বাচিল। এই অৱস্থা, মানুহ পৰীক্ষা দিবা যাই আছে না, জীৱনটা মানে কলপাতত টপলা বান্ধি যাই আছে মানুহ, কোনোমতে বাচিল বেচেৰাই। বাচি উঠিয়ে লাগছে এইবাৰ ড্ৰাইভাৰৰ লগত কাজিয়া। এই দেখছা না, এইবাৰ বোধে বৈদ্য মাৰপিট হয়, বেয়া দম দি আছে এইবাৰ। এই দম দি থাকা আমাৰ দেৰি হয়, আমি পৰীক্ষা দিব যাম। মই আচলতে আহিব খোজা নাছিলোঁ, কিন্তু 1 নম্বৰতে এহা কল মোক চব বোলে ফ্ৰী দিব আজি তাতে। গতিকে মই ভাবিলোঁ চান্সটো সুবিধাটো লোৱাই ভাল হ'ব। এই আমাৰ মৌলা ই খাৱা লোৱা ফ্ৰী দিব আৰু ই চব মানে মোক ফেচিলিটি দি দিব। দিবি না? একদম। ফাৰ্ষ্টতে চাকৰি পালি, ফাৰ্ষ্ট দৰমহা দি মোক এটা GoPro কিনি দিবি, দিবি না? দিবি। আৰু তুই চাকৰি পালি, মইতো আজি এনেকৈ কষ্ট কৰি আছোঁ, তোৰ মনা চনা উবাম। চাকৰি পোৱাৰ পিছত মোক কি বোলে GoPro এটা দিব, তুই এটা আইফোন দি দিলি হ'ল। নিশ্চয়। মই এটা কথা ভালকৈ জানো, এই 26 লাখ নিবনুৱা, তাতে 26,000 পদ। গতিকে মই চাকৰি নাপাম যে এতিয়া খাটাং। কাৰণ কিয়, বিয়া বাৰীত যদি যাওঁ ভালকৈ এক পিচ মাংস ভাগত নাপাওঁ, আৰু এতিয়া চাকৰি ভাগত পাম না মই। আৰু একে এইখিনি যে গড়চুক চাৰিআলিত নুমলোঁ, নুমি বাকী আৰু যিকেইটা মানুহ আছে তাতে তাহাক পঠাই দিলোঁ দূৰলৈকে। ক'ত আছিল তাহাক? এই কিবা কিবি কলেজে আগত গণেশগুৰি পাণ বজাৰ কিবা সেনেকৈ আছে। আমি সেইকাৰণে ইয়াতে নুমলোঁ, নুমি এইবাৰ এইবাৰ এই চাৰিআলিৰ পৰা আমি এইবাৰ পিলপিলি দি এই বলদ দুটাক লৈ যাওঁ। আৰু এনেকৈ পিলপিলিত যাই আছোঁ, একদম চেপাত পেলাইছোঁ। আমাৰ WG হাইস্কুল বোলে কোনোবা অলিয়ে গলিয়ে গুৱাহাটীৰ সেই চেপাৰ মাজত আমাক এনেকৈ পেলাইছে। আৰু এয়া ফাইনেলি আহি পালোঁ WG হাইস্কুল, আৰু ইয়াতেই আমাৰ এয়া পৰীক্ষা হ'ব এতিয়া। এইটো চেণ্টাৰত পৰীক্ষা হ'ব। আৰু আমি এনেকৈ এতিয়া চিট নম্বৰগিলা বিচাৰি লওঁ, আৰু চিট নম্বৰ বিচাৰি লৈ চিধা সোমাম এতিয়া। এতে যেনিবা তুই 2 নম্বৰ ৰুমত, তুই 3 নম্বৰ ৰুমত না? তুই হলত পাইছা দে, বঢ়িয়া। আৰু এনেকৈ চব মানুহ লাইন হৈছে, লেডিজ আলগা, জেণ্টছ আলগা। আৰু আমাৰ এয়া বলত দুটা ইহঁতে এনেকৈ সাজু হৈ আছে। ডকুমেন্টস ললে, এডমিট কাৰ্ড, ফটো লওক, ফটো কাভাৰ ল'ব, এনভেলপ ল'ব নালাগে। ডকুমেন্টস ল'লে এনেকৈ ল'ব, এইটো একো কাভাৰ নল'ব। ID ল'লে এনেকৈ ল'ব পাৰিব, কাভাৰ ল'ব নোৱাৰে, এনেকৈ ল'ব। আৰু ফাইনেলি এয়া চেকিং আৰম্ভ হৈ গ'ল। এই কামাণ্ডো যেনিবা ট্ৰেইনিং দিব আহিছে ক'ৰবাত, কিবা কিবি লৈ যায় নেকি ভিতৰত, চব চাই আছে। একদম একেবাৰে আগৰ পৰা পাছক লগি চব ইনকুৱাৰী কৰি আছে, কৰি এনেকৈ ভিতৰত যাব দিয়ে। একদম এডাল সূতাও ৰাখবা নিদিয়ে লগত নেকি, মোটামুটি এই বেল ঠেল গোটাই খুলি ৰাখে। মানি বেগ চেগ, ঘড়ী চৰি একো নিবা নিদিয়ে ভিতৰত। পৰীক্ষা দিবা আহিছোঁ না জম্মু কাশ্মীৰৰ কোনোবা আত্মঘাতী জেগাত যাই আছোঁ সেনেহেন কিবা লাগি আছে। একেবাৰে মানে চাওকচোন, এনেই মানে এই আগৰ পিছৰ একেবাৰে চবফালে ইনকুৱাৰী, এনেকৈ চেকিং কৰি যাব দি আছে ভিতৰত। এনেকৈ চেকিং কৰি চাওকচোন, একফালেতো নহয়, এনেকৈ 7 জেগামানত এনেকৈ চেকিং কৰে। এনেকৈ চেকিং কৰি একেবাৰে ভিতৰলৈকে যাব দিয়ে। একদম ভৰিৰ একেবাৰে জোতা থোতা যিমান যি আছে চব ইনকুৱাৰী কৰি খুলি চায়। চেণ্ডেল পিন্ধি আহিলে বেছি আৰাম, এতে চেণ্ডেল পিন্ধি আহিলে বেছি চেকিং নকৰে। এনেকৈ জোতা পিন্ধি আহিলে কিন্তু একদম ভৰিৰ তলা পৰ্যন্ত চায়। আৰু এই আৰু এনেকুৱা চেকিং, এই দেখছে না, আগে পিছে একেবাৰে কিবা ক'ৰবাত ল'ব পাৰে কাইবা, এই ধৰণৰ ইনকুৱাৰী। ক'ৰবাত কিবা এটা পাল, পইচাখিনি দেখাইছে, তাকো যাব দিছে দে। তো এনেকৈ ইনকুৱাৰী। এই হৈছে গ্ৰেড 3 এক্সাম, দেখছে না। এনেকৈ
একেবাৰে তলে ওপৰে ভৰিত তলাই সৈতে এনেকৈ পকেট মানে কোনোখানে বাদ নিদিয়ে আৰু এই চব পকেটে একফালৰ পৰা এনেকৈ চাই আছে আগে পিছে আৰু এনেকৈ একফালৰ পৰা ইনকুৱাৰী কৰি আছে এহাকৰ পৰীক্ষা দিবা অহা মুখেদি উলিয়াইছে এটা এটাকে দেখিছে না এই 7 জেগা মানত এনেকৈ চেকিং কৰি এটা এটাকে ভৰি লৈ যাই আছে এডালো বস্তু লগত নিবা নেদে আনকি চাবি পাত হ'লেও বেলেগত থবা দিয়ে আৰু লগত আনলি কমৰৰ বেলপাত আনকি বেলপাতো বাহিৰত থবা দিয়ে এনেকৈ বেলবিলাক খুলি ঘড়ী টুপি চশমা বেল ৰাখাতে এইখান একেবাৰে ডাইৰেক্ট গুৱাহাটী ফেঞ্চি বজাৰ হেন হৈ গ'ল ফেঞ্চি বজাৰৰ ওপৰেদিয়ে মই আপোনালোকক দেখুৱাম পাৰ্টীসকলে পৰীক্ষা দিব যাব এতিয়া এওঁলোক ভিতৰত তো এওঁলোক এনেকৈ ভিতৰত সোমাল একজনকৈ চবকে শুভকামনা জনালোঁ আৰু মই এতিয়া বাহিৰ ফালে ঘূৰিব যাম আৰু এনেকৈ তাহা পৰীক্ষা দিবা গেল এনেকৈ মই 3-4খান মনা এনেকৈ লৈ হেনে এই এনেকৈ ৰখি আছোঁ এতিয়া পানীগিলা তামাম লেতেৰা বৈ যাই আছে এই পানীৰ ওচৰত বহি এনেকৈ ঘূৰি আছোঁ নেটো কাটি দিছে কি কৰিম উপায় নাই ইয়াৰ আৰু এনেকৈ অলিয়ে গলিয়ে ঘূৰি আছোঁ সেইকেইটাতো হোৱাই নাই পৰীক্ষা দিয়া কোনোমতে হ'ল দে এই এটা এটাকৈ নামি আছে এতিয়া পৰীক্ষা কমপ্লিট হ'ল এতিয়া একজনকৈ নামি লৈ আহি আছে নামৰ টাইমতো কিন্তু সেনেকা ইনকুৱাৰী পুৰা একজনকৈ ইনকুৱাৰী কৰি নাম্বাৰ দি আছে তাৰপিছত না পুৰা চেকিং আহাইতে কিবা লৈ আহে কিজানি আহাৰ টাইমতো চেকিং কৰি আছে এতিয়া ওলোৱাৰ পিছত অলপমান সোধা পোছা কৰি চাওঁ ৰ কেনেকুৱা হ'ল পৰীক্ষা ফলাফল কি ধৰণৰ আশা কৰিলা পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা ভালেই হৈছে কি ধৰণৰ কুৱেশ্যন আছিল কুৱেশ্যন মেথছ ৰিজনিং চব আছিলে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী তাতে কেনেকুৱা হ'ল পৰীক্ষা পৰীক্ষাটো ভালেই হৈছে এনেই তোমাৰ নামটো কি আছিল মোৰ নাম সাগৰ শৰ্মা তুমি ক'ৰ পৰা আহিছিলা পাণবজাৰৰ পৰা পাণবজাৰৰ পৰা ইয়াতে কোনো অসুবিধা হৈছিল পৰীক্ষাত নাই একদম অসুবিধা কোনো সুন্দৰ পৰিপাটিকৈ পৰীক্ষা হৈছে সুন্দৰ একদম টিচাৰবিলাকো ভাল একদম অঁ। ভালকৈ হৈছে পৰীক্ষা আৰু কোনো ধৰণৰ অসুবিধাও সন্মুখীন হ'ব লগা হোৱা নাই ভালকৈ বুজাই দিছে কেনেকৈ কৰিব লাগে কি কৰিব লাগে ভালকৈ চব হৈছে ঠিক সময়মতে আহি পাইছিলা না অলপ দেৰি হৈছিল সময়ত আহি গৈছে ইয়াৰ আশা কেনেকুৱা কি ধৰণৰ কৰিব পৰা যায় ভালেই হৈছে আচ্ছা আপুনি ক'ৰ পৰা আহিছিল শুৱালকুছিৰ পৰা আচ্ছা শুৱালকুছিৰ পৰা এই কটাবাৰীত আহি এই WG হাইস্কুল বিচৰাতে কিবা অসুবিধা হৈছিল নেকি কেনেকুৱা কি ধৰণৰ পালা মানে ৰাস্তাটো চিনি পোৱা নাছিলোঁ তাক সুধি কিনে আহিছোঁ আৰু তো ইয়াতে কি সঠিক সময়তে পাইছিলা না লেট হৈছিল নাই টাইমতে পাইছোঁ টাইমতে পাইছিল আমাৰ দুটা ওলে নাইভাই লাগছে ক'ৰবাত হাৰালে নেকি আহিছে দে কোনোমতে কি ধৰণৰ অসুবিধাৰ সন্মুখীন কি ৰকম হৈছে ন ঠিকে কৰি আৰু কি ক'ত আহি পাইছে কোনোমতে হা হৈছে বঢ়িয়া ভালে হৈছে এই 3-4খান মনা যে এনেকৈ জাপি দি যে মোক কিবা গৈছা এই অৱস্থা আৰু ফাইনেলি এয়া 2 বলদৰ পৰীক্ষা দিয়া হ'ল আমি এতিয়া ওলাই আহিলোঁ মুখ চুখ বোলে শুকে গৈছে পানী খাবি পানী বেয়া লাগছে পৰীক্ষা হাৰ্ড হৈছে সেইকাৰণে পানী পিয়া লাগছে মেথছত হাৰ্ড হৈছে বোলে কৈ আছে মানে এই গণিতত আগৰ পৰা কাঁচা সেইকাৰণে মেথছত হাৰ্ড হৈছে কৈ আছে তো হ'ব দে বহুত হ'ল এতিয়া আমি লাহেকৈ ঘৰত যাওঁ বাই বাই